কিমান আমি ওপৰলৈ যাওঁ তোমালোকে দেখিবা গতিকে পজিটিভ ছাইডটো তোমালোকে সদায় প্ৰচাৰ কৰিবা নিগেটিভ ছাইড নহয় পজিটিভ ছাইডটো সদায় কৰিবা যে আজি দেশ প্ৰেমৰ ডাঙৰ কথাটো হৈছে নিজক ভাল পোৱা নিজৰ ভাষাটো ভাল পোৱা এতিয়া য'ত পঢ়িছা কলেজখনক ভাল পোৱা তেতিয়াহে সেইটো আমাৰ প্ৰকৃত উদ্দেশ্য সিদ্ধি হ'ব স্বাধীনতাৰ বাৰু মাননীয় অধ্যক্ষ মহোদয় আৰু মোৰ সহকৰ্মীসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ ৭০তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি পতাকা উত্তোলন কৰিবৰ কাৰণে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক অনুৰোধ জনাইছোঁ আপোনালোকৰ সহায় সহযোগ কামনা কৰি মই ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰিবলৈ মই আগবাঢ়িছোঁ এতিয়া সকলোৱে আমি চেলুট দিম তাৰপিছত ৰাষ্ট্ৰীয় জনগণ মনতো প্ৰথম কাৰ্যসূচী ইমানতে অন্তৰত কৰিম বুলি ঘোষণা কৰিছোঁ এতিয়া সকলো ছাত্ৰ ছাত্ৰী আমাৰ শিক্ষকসকল কৰ্মচাৰীসকলক আমাৰ জলযোগৰ ব্যৱস্থা আছে এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ অডিটৰিয়ামৰ ভিতৰত অনুৰোধ ইয়াৰ পৰৱৰ্তী পিছে আমাৰ বাটৰ নাটখন আছে বালি ক'ত হ'ব এখন তোমালোকে আহা এবাৰ তাত হেৰি কৰিছে তোমালোকে বিলাই দিবা যোৱা